আপোনালোকে জানেই যে আমাৰ পৃথিৱীত 5খন মহাসাগৰ আছে, যিকেইখনে আমাৰ পৃথিৱীৰ 71% ঠাই পানীৰে ঢাকি থৈ দিছে। এই 5খন মহাসাগৰৰ ভিতৰত প্ৰশান্ত মহাসাগৰখনে হ'ল আমাৰ পৃথিৱীৰ ভিতৰত ডাঙৰ মহাসাগৰ, যিখন আমাৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ আৰু দ মহাসাগৰ হয়। এই মহাসাগৰখনৰ বহুতো এনেকুৱা কথা আছে যিবোৰ আমি জনাটো প্ৰয়োজনীয়। গতিকে বলক আজি আমি যাম প্ৰশান্ত মহাসাগৰলৈ। প্ৰশান্ত মহাসাগৰখনৰ ক্ষেত্ৰফল 6,34,34,000 বৰ্গ মাইল হয়, অৰ্থাৎ আমাৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় ডাঙৰ মহাসাগৰ আটলান্টিক মহাসাগৰতকৈ দুগুণতকৈও বেছি ডাঙৰ প্ৰশান্ত মহাসাগৰ। যদি ইয়াৰ গভীৰতাত যাওঁ তেনেহ'লে প্ৰায় 14,000 ফুট গভীৰ হয়, আৰু প্ৰশান্ত মহাসাগৰখনত থকা সকলোতকৈ বেছি দ ঠাইবোৰৰ গভীৰতা 36,201 ফুট হয়। ইয়াৰ জন্মৰ ওপৰত কোনো উপযুক্ত প্ৰমাণ নাই যদিও মানা হয় যে বহু আৰব বছৰ আগতে ৰিডিনিয়া নামৰ এটা মহাদ্বীপ আছিল। এই বিশাল মহাদ্বীপটো য'ত আছিল এতিয়া তাক আমি অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, আমেৰিকা, দক্ষিণ চীন, গ্ৰীণলেণ্ড, চাইবেৰিয়া আৰু পশ্চিম আফ্ৰিকা নামেৰে জানো। কিন্তু 350 মিলিয়ন বছৰ পিছত এই মহাদ্বীপটো ভাঙি গৈছিল, যাৰ ফলত প্ৰশান্ত মহাসাগৰখনৰ জন্ম হোৱা বুলি অনুমান কৰা হয়। বৈজ্ঞানিকসকলে কয় যে বিগত 20 বছৰত প্ৰশান্ত মহাসাগৰখনৰ স্তৰ 10 মিলিমিটাৰকৈ প্ৰতি বৰ্ষত বাঢ়ি গৈ আছে, যাৰ ফলত ইয়াৰ কাষত বাস কৰা মানুহবোৰে দূৰত যাবলৈ বাধ্য হৈছে। প্ৰশান্ত মহাসাগৰখনত এটা জ্বালামুখীৰ দ্বীপো আছে। এই দ্বীপটোক ক্ৰাকাটিয়াৰ বুলি কোৱা হয়। 1883 চনত এই ভয়ংকৰ দ্বীপটোত জ্বালামুখী বিস্ফোৰণত প্ৰায় 36,380 জন মানুহ মৰিছিল। এই মহাসাগৰখনত 25,000তকৈও বেছি দ্বীপ আছে। প্ৰশান্ত মহাসাগৰখনৰ তাপমান ঠাইৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান ক্ষেত্ৰত ইয়াৰ তাপমান 30 ডিগ্ৰী চেলছিয়াছলৈকে হয়, আৰু সকলোতকৈ কম তাপমান 2 ডিগ্ৰী চেলছিয়াছ। এই সাগৰখনত বহুতো প্ৰজাতিৰ জীৱো বাস কৰে, যাৰ ভিতৰত কিছুমান জীৱ বহুত ভয়ংকৰ হয়। এই বিশাল মহাসাগৰখনৰ নামটো প্ৰশান্তৰ পৰ্তুগালত থকা মেগলোনে ৰাখিছিল, যিটো নাম প্ৰশান্ত মহাসাগৰ বুলি আজিও চলি আছে। মেগলোনে এই নামটো দিয়াৰ আঁৰত এটা কাহিনী লুকাই আছে। মেগলোনে পৃথিৱী ভ্ৰমণ কৰা প্ৰথমটো দলক নেতৃত্ব কৰিছিল। যেতিয়া এই দলটোৱে পৃথিৱী ভ্ৰমণ কৰি কৰি আটলান্টিক মহাসাগৰৰ তুফানী ৰূপবোৰ নেওচি যেতিয়া প্ৰশান্ত মহাসাগৰ পালে, তেতিয়া এই সাগৰখন আটলান্টিক সাগৰৰ দৰে ৰুদ্ৰৰূপী নাছিল, শান্তহে আছিল। সেইবাবে তেওঁ প্ৰশান্ত মহাসাগৰ নাম দিছিল। এই মহাসাগৰখনত এনেকুৱা বহুতো ৰহস্য আছে যিবোৰ আমি কৈ থাকিলেও শেষে নহ'ব। কেৱল আপোনালোকক ইয়াৰ লগত পৰিচয় কৰাই দিলোঁ। গতিকে ইমানতে আজি ভিডিঅ'টো শেষ কৰিলোঁ। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ।